ভাওনা আছে আৰু এই কিনো পিন্ধিম কিনো নিপিন্ধিম কাপোৰৰ বজাৰ এখন মেলি ল'লোঁ হঠাতে এয়াই আৰু কি পিন্ধিম মানে ভাওনাত হাত জাनो रबा साहब नमस्ते सभी लोगों को मेरे YouTube चैनल में आप लोगों को स्वागत है তো এয়া ওলাই আহিলোঁ ঘৰৰ পৰা আৰু ওলাই আহি পিনে মই ৰাস্তাটো পাৰ হৈছোঁ আৰু ৰাস্তাটো পাৰ হৈ আহিছোঁ আৰু মানে মোৰ মনত পৰিছে যে আচ্ছা মই আজি ব্লগ বনাইছিলোঁ আৰু যিহেতু বহুত দিন ব্লগ বনোৱা নাই আৰু তেনেকৈ পাহৰি যোৱা হয় আৰু এনেকৈ আচলতে ব্লগবোৰ বনাই আধাতে বনাই আধাতে পাহৰি থাকোঁ নাই আজি কণ্টিনিউ কৰিব লাগিব আৰু এয়াই আৰু গৈ আছোঁ ধুনীয়া ধুনীয়া বতাহ খাই বাৰু দিয়ক আপোনালোকে মোৰ ব্লগটো চাই থাকক আজি মই ক'ত গৈ আছোঁ কি কৰিম ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজটো এইটো আজি মই আকৌ চাবলৈ যাম এইফালে আছে বা আছে এইফালে এজনী মইনু বা এইফালে এজনী পম্পী বা যিহেতুকে মোৰ ব্লগ বনোৱা নহ'ল আৰু আজি মোৰ আছিলে ভাওনা মই আপোনালোকক কৈ দিছোঁ কাইলৈ ভাওনা আছে ব্লগটো সেইটো বেলেগকৈ বনাম আজি মই আজি আহিলোঁ আজি ৰিহাৰ্চেল আছিল কিন্তু মোৰ ৰিহাৰ্চেল নালাগে বুলি ক'লে ভালেই পালোঁ আৰু মই তো এতিয়া মই আহিলোঁ বাহাতৰ ইয়াতে গুচি আহিলোঁ বেগটো দি পঠিয়াম সৌৰভ আহি আছে তাৰপিছত জেকেটটো পাহৰি থাকি আহিলোঁ জেকেটটো সৌৰভে লৈ আনিছে সেয়াই আৰু চাই থাকিব আৰু বহুতক লগ পাম দেই কাৰণ ব্লগৰ জৰিয়তে মোক চবকে দেখা পাব আজি পিটপিটাই ঘূৰি থাকিব দেই পিটপিটাই ঘূৰি ফুৰিম মই এয়া ববি এইফালে মুনবা আহিলে আমি লগ পাই গলো ববি আৰু কি মুনবাক যোৰহাটীয়াৰ ৰূপত দেখি বেলেগ মৰম লাগিছে আজি কিবা এটা মৰম লাগিছে ছাৰপ্ৰাইজ এটা আছিলে এইফালে আমাৰ জিনুবা আৰু এইজনী আমাৰ জিনুবা আমি গ্ৰীণ ৰুমত লগালগি ন আমি এতিয়া আমাৰ নিজৰ গ্ৰীণ ৰুমলৈ যাওঁ আৰু ছুটি নাপাওঁ মানে কিবাহে হৈছে এখন ভিডিঅ' আৰু লগ নাপাওঁ মুনবাক এয়াই লাষ্ট আৰু এয়াই শেষ বুলি নহয় এতিয়া শেষ মুনবাহঁতৰ ঘৰলৈ যাম তেতিয়া দেখাম আৰু যিহেতুকে গুৱাহাটীতে থাকিম কোনোবা এদিন নহয় কোনোবা এদিন মই যামেই সেইটো কথা মই পূৰা প্ৰতিজ্ঞাবদ্ধ যাবই লাগিব তেতিয়া তেতিয়া আচলতে এই বস্তুটো নাথাকিব তেতিয়া আৰু ফ্ৰী হ'ব মুনবা তেতিয়া ঘৰুৱা এটা মানে সোৱাদ থাকিব ন তাৰপিছত আৰু মাতিছোঁ সেইকাৰণে জোৰ গৈ পেলাই যাবা এইফালে বেছি দূৰ নহয় গাড়ী যোগাযোগটো মই দি দিছোঁ কেনেকৈ ক'ত যাব লাগে তেতিয়া ফোন কৰি আৰু দি দিম যাব দিছোঁ ছুটি পালে এখনেই গাড়ী যায় বোলে তালৈকে গতিকে মোৰ কাৰণে সহজে বাৰু মই তেনেকৈ গৈ বেছি ভাল পাওঁ এখনীয়া গাড়ী এখন গাড়ী মানে গাড়ী সলাব নালাগে আৰু গুৱাহাটীৰ পৰা গ'লে আজি লাষ্ট চাই লৈছোঁ মুনবাজনী অভিনয়টো চাই লৈছোঁ যিহেতুকে সম্ভৱতঃ আকৌ যদি ঘূৰি আহে তেতিয়া থিয়েটাৰত দেখিম যদিহে নাহে গতিকে আমাৰ বাবে এই বৰ্ষৰ মুনবা থিয়েটাৰত এয়া শেষ হয়নে নহয় আৰু আহিবলৈ মন আছে আহি আছোঁ আহিব দেই ছোৱালী নাই দেখা জিনুবা এইফালে ফ্ৰেমত সোমাইছা এইফালে আঁতৰি দিয়া এইফালে আছে আমাৰ জিনুবাই ফোনত কথা পাতি আছে ব্যস্ত হৈ আছে গতিকে তাইক আমি আউট অফ ফ্ৰেম কৰিছোঁ সেয়াই আৰু নাটক দেখাম আজি আপোনালোকক আজি আছে ৰণাংগিনী ৰাধা আৰু মই আগতে ব্লগ বনোৱা নাছিলোঁ আহিলে আমাৰ ঘৰলৈ আহিব লাগিব আৰু ত্ৰিখাবাক এৰিব পাৰিব জানো ভিনদক গাড়ীত লৈ হ'লেও আহিব লাগিব আমাৰ একমাত্ৰ সন্তান হয় নে নহয় তাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আমি তাক ব্যৰ্থ হ'বলৈ দিব নোৱাৰো নহয় আপুনি চাই থাকক এই বছৰৰ ভিতৰতে মই ইয়াৰ
ৰাতিপুৱাৰ পৰা ক'লে পাখি দুটা মিলিলে কেনেকে কা কা কৈ ঘূৰি ফুৰিছে তুমি দেখোন চোতালতে শহুৰেকক কোৱাৰ চাহ পাতি দিওঁতে ইমান তলব হয় নেকি মই নিজৰে আনিব বুলি ভাবিছিলো নিজৰা নিজৰা হাতৰ চাহকাপ ইমান মিঠা হয় খালে মুখখনো মিঠা মিঠা লাগে মনটো মিঠা মিঠা লাগে ৰাতি ৰাতি সকলোবিলাকে মিঠা মিঠা দেখো গোটেই মংগলাই আছে দেখিছ কানে গুৰচা দেখিছ কেনেকে ডাঙ খাই আছে অৰে গুৰ যা ইহঁতক খালি দুফাল কৰি পেলা যা ইফালে অঞ্জুবাৰ লগত চিনাকি আচলতে সেই ৰাজকুমাৰী অডিশ্যনটো লৈছিলোঁ লকডাউনৰ আগত ন সেই তেতিয়াই লগ পোৱা এইফালে অঞ্জুবাক আজি লগ পালোঁ বৰ মৰম লগা মোক তেতিয়াতে ফ্ৰাইড ৰাইচ দিছিলে খাবলৈ মই মানে ভোকত তাতে মানে মই পাগল হৈ আছিলোঁ আৰু সৰুও আছিলোঁ যে এতিয়া অঞ্জুবাজনী বৰ ধুনীয়া হ'ল দেই সদায় এনেকৈ থাকা একদম ধৈৰ্যবোৰ ৰাখিবা একদম ধৈৰ্য ৰাখিবা সাহস ৰাখিবা শক্তি ৰাখিবা ভগৱানে তোমাক শক্তি দিয়ক তোমাকো বহুত ওপৰলৈ নিয়ক আৰু ওপৰলৈ নিয়ক আমাতকৈও নাই নিয়া নহয় নিব নহয় বহুত ওপৰলৈ নিয়ক তাকে আৰু এনেদৰেই নাটকখন চাই শেষ কৰিলোঁ আৰু শেষ কৰি এটাই কথা উপলব্ধি কৰিলোঁ যে আমাৰ অসমীয়া সমাজখন আচলতে এনেদৰে মঞ্চটো খুব সুন্দৰকৈ উপস্থাপন কৰিব পাৰি কি ধুনীয়া সংলাপ অভিনয় মানে নকৈ নোৱাৰিছোঁ সঁচাই ভাল লাগি গ'ল মন ভৰি গ'ল আৰু কলা কৌশলীসকল কেনেকুৱা শিল্পীসকল কেনেকুৱা হয়তো মোৰ ব্লগত দেখিয়ে গম পাইছে ইমান ফ্ৰী নহয় জানো বাই বাই ভালকৈ থাকিবা আৰু হেৰি কি বুলি কয় এই আমাৰ এই তাই কি আছিলে তাইৰ নামটো ইশানী ভাগৰ আমাৰ ইশানী চেনেলটো চবে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেল এটা আছে চুহিয়া সোণোৱাল বুলি চবে ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই তোমাক বহুত মিছ কৰিব লগ পাম দেই ধেমাজিত লগ পাম ধেমাজি লগ পাম ভাওনা কৰিবলৈ গ'লে লগ পাম ঐ বাই গীতা বাই বাই ঐ জাহ্নু মৰম দিবি মোক তো মই এতিয়া থিয়েটাৰৰ পৰা পাৰিলোঁ তাহাঁতি আহিবলৈ নিদিয়ে বেলেগ বেয়া লাগিছিলে আৰু নাই সিহঁতৰতো শ্ব' আছে ন আৰু মানে বিদায় মেলি দি আহিলোঁ গোটেইকেইজনীকে মনতো পৰাই দিয়াচোন আকৌ তোমাক কেতিয়া লগ পাওঁ হয় নহয় এতিয়া আহিলোঁ য'ত ভাওনা হ'ব ইয়াতে মানে ভাগৱত হৈ আছে ন হয়নে
ভাগৱত আছে, কাইলৈ আছে ভাওনা বেদৱতী উপাখ্যান আৰু মই কৰিম মায়াৰ চৰিত্ৰটো। গতিকে কাইলৈ সেইটো এক্সট্ৰাকৈ ব্লগ দেখাম আপোনালোকক। আৰু এইফালে মই আছোঁ আজি সৌৰভহঁতৰ ঘৰ। এইফালে সৌৰভে এনেই ভিডিঅ' কৰি দেখাইছে। এইফালে সোণটি দা বুলি কয় আমাৰ, তাৰপিছত এইফালে আমাৰ ভাস্কৰ দা, আৰু মই আছোঁ সৌৰভহঁতৰ ঘৰত। আৰু সৌৰভৰ ভনীকে পঢ়ি আছে, মই আপোনালোকক দেখাইছোঁ। এইজনী আমাৰ দিশা, তাই আচলতে পৰীক্ষা দি আছে। কোনে উলিয়াই লৈছিলোঁ মই এইটো। একমাত্ৰ ভণ্টি, সৌৰভৰ ভণ্টি মানে তাই পঢ়ি আছে। তাইক আশীৰ্বাদ কৰিব যাতে এইবাৰ পৰীক্ষাটো বহুত বেছি ভাল হয়। তাই পঢ়ক, মই ডিষ্টাৰ্ব নিদিওঁ। তাই আচলতে আৰু সেয়াই, কাইলৈ ভাওনাৰ ভিডিঅ'টো এক্সট্ৰাকৈ বনাম। আৰু এতিয়া অখণ্ড ভাগৱতলৈ যোৱা কথা আছে। এতিয়া মই যাওঁ, ধুতি পিন্ধি মেলি যাওঁ। তাতে এতিয়া নাটক কৰা ছোৱালী হৈ আছে। এতিয়া আমি ওলাইছোঁ যাবলৈ নামঘৰলৈ। নাই, অন হৈ আছে, চলি আছে। নামঘৰ অখণ্ড ভাগৱত হৈছে। মই আহি পাই আৰু যেতিয়া কাপোৰ কানি পিন্ধি ইয়াত জাতীয় সাজপাৰ পৰিধান কৰি এইফালে যাব আমাৰ সোণটি দা, এইফালে যাব আমাৰ সৌৰভ, আৰু সেইফালে আছে খুৰী আৰু খুৰীয়ে শাক কাটি আছে। সেইফালে বনি আছে। আমি আহি লওঁগৈ, খুৰা আহি লওঁ দেই, ব'লক। সৌৰভ আহা। ঐ ভাল, এই বহুত দিনৰ মূৰত লগ পালো। ভালে আছা? প্ৰথমটো বেয়া হ'ল প্ৰবাসৰ প্ৰসাদে এৰাইলা দক্ষ সাপ জানি আজি আমি ভূঞা এক পালোহি ভিতৰতে পালোহি। বাই ভাগৰ লাগিছে, যিহেতুকে দিনত হোৱা নাই, আৰু সেয়াই আৰু টোপনি ধৰিছে। কাইলৈ লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।